ডাষ্টবিন মানে আপোনালোকে গম পায় যে BPF বুলি সেই কোকৰাঝাৰ সমষ্টিত নায়ে, কিন্তু কিছুমান মানুহে যোনে সাম্প্ৰদায়িক ভাল পায়, যোনে জাতি লৈ পেলাই ৰাজনীতি কৰিবলৈ ভাল পায়, তেখেতসকলে ভোট দিবলৈ জাগা পোৱা নাই। গতিকে তেখেতসকলৰ যোনটো ডাষ্টবিন, BPF যিহেতু আজিৰ দিনত ডাষ্টবিন, সেই ডাষ্টবিনত ভোটকেইটা ফুৰিছে আৰু বেলেগ একো নাই। ইয়াত BTCত আৰু BPF আৰু নাই। আপোনালোকক আজি আমি ক'ব পাৰোঁ যে অহা যোনটো BTC ইলেকশ্যন, এই BTC ইলেকশ্যন তেখেতসকলে 40টা মাজত এটাও সমষ্টি নিজিকে। অলপ আগতে কৈছোঁ আমি NDA হৈ খেলাৰ আমাৰ বহুত ইচ্ছা, আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আমি আগন্তুক দিনতো আমি লোকসভাই হওক বা আমি বিধানসভাই হওক বা কাউন্সিল ইলেকশ্যনে হওক, আমি একেলগে আমি বিৰোধীৰ লগত যুঁজ দিম বুলি তেখেতে আমাক কথা দিছে, আৰু আমি সেনে মততে কাম কৰি আছোঁ। আৰু বিশেষ কৰি এইদিনাখন যে আমি জয়যুক্ত হোৱা আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে আমাৰ এই কোকৰাঝাৰ সমষ্টিৰ যি এটা নতুন এটা পৰিৱৰ্তন আমাক দিলে, আমি তেখেতক আপোনালোকৰ মিডিয়াৰ থ্ৰুৱেদি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ এই অঞ্চলত 10 বছৰ ধৰি আমাৰ এটা সাম্প্ৰদায়িক ধৰণৰ এটা পৰিৱেশ, এটা বড়ো অবড়োৰ মাজত এটা সংঘাত এটা সৃষ্টি কৰা এটা দলে ইয়াত আমাক চলাই আছিলে। গতিকে এইটো আঁতৰাই আজি ইয়াত আমি বিচৰাৰ দৰে, সকলো সমাজে বিচৰাৰ দৰে আজি আমি ইয়াতে UPPL আৰু NDA আমি জয়ন্ত বসুমতাৰী ডাঙৰীয়াক জয়যুক্ত কৰিবলৈ সক্ষম হ'লোঁ। গতিকে সমগ্ৰ বিটিআৰবাসী ৰাইজক মই আপোনালোকৰ মিডিয়াৰে হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোদী সেইটো নহয়, অলৰেডি মোদী ডাঙৰীয়াই কৈছে বা আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে NDAত থকাৰ পিছত আৰু যে কেতিয়াও যে বেলেগ কৰি আৰু ইলেকশ্যন খেলা নহয়, এইটো সমগ্ৰ ভাৰতত আৰু এটি NDAৰে নিয়ম, আৰু NDA এইটো প্ৰতিশ্ৰুতিৰে বা এইটো ৰাস্তাৰে তেখেতসকলে যায়, আৰু আমি সেই বিশ্বাসৰে NDAৰ লগত আমি আছোঁ। গতিকে অনাগত যোনটো ইলেকশ্যন হ'বলৈ আহি আছে, তাৰ আমি NDA হৈয়ে কোকৰাঝাৰ সমষ্টিটো আমি ফাইট কৰিম আৰু কি। কিছুমান যুৱ মৰ্চাৰ নেতাই ছ'চিয়েল মাধ্যমত দি আছে যে মোদী আৰু তেখেতৰ কাৰণে এইবাৰ বিজেপি কিন্তু BTC ইলেকশ্যনত বিদায় দিয়া হ'ব। নহয়, ইয়াত এটা কথা আছে, আজি বহুৰে বহু ধৰণৰ কথা কয়, কিন্তু আমি NDA হৈ পেলাই ইয়াত আমি UPPL আৰু BJP বুলি কথা নাহে, আমি NDA হৈ খেলিছোঁ। আৰু সকলোৱে জানে যে লোকসভা ইলেকশ্যনটো তাৰ যোনটো ট্ৰেইন সেইটো অলপ বেলেগ ধৰণৰ হয়। যেনেকুৱা এইবাৰ BPF-এ এই বিটিআৰ এই অঞ্চলত স্পেচিয়েলি কোকৰাঝাৰ এটা ডাষ্টবিনৰ দৰে চুৰুপৰ এটা ৰূপ লৈছে। ডাষ্টবিন মানে আপোনালোকে গম পায় যে BPF বুলি সেই কোকৰাঝাৰ সমষ্টিত নায়ে, কিন্তু কিছুমান মানুহে যোনে সাম্প্ৰদায়িক ভাল পায়, যোনে জাতি লৈ পেলাই ৰাজনীতি কৰিবলৈ ভাল পায়, তেখেতসকলে ভোট দিবলৈ জাগা পোৱা নাই। গতিকে তেখেতসকলৰ যোনটো ডাষ্টবিন, BPF যিহেতু আজিৰ দিনত ডাষ্টবিন, সেই ডাষ্টবিনত ভোটকেইটা ফুৰিছে আৰু বেলেগ একো নাই। ইয়াত BTCত আৰু BPF আৰু নাই। আপোনালোকক আজি আমি ক'ব পাৰোঁ যে অহা যোনটো BTC ইলেকশ্যন, এই BTC ইলেকশ্যন তেখেতসকলে 40টা মাজত এটাও সমষ্টি নিজিকে। অকলে খেলাৰ কথাই নাই, যেতিয়ালৈ আমি এতিয়া NDA হৈ আছোঁ, NDA অলপ আগতে কৈছোঁ আমি NDA হৈ খেলাৰ আমাৰ বহুত ইচ্ছা, আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আমি আগন্তুক দিনতো আমি লোকসভাই হওক বা আমি বিধানসভাই হওক বা কাউন্সিল ইলেকশ্যনে হওক, আমি একেলগে আমি বিৰোধীৰ লগত যুঁজ দিম বুলি তেখেতে আমাক কথা দিছে, আৰু আমি সেনে মততে কাম কৰি আছোঁ সকলোৱে। মই সেইটোৱে কৈছোঁ, BPF-ৰ সকলো ভোটবিলাক ডাষ্টবিনৰ ভোট। ডাষ্টবিন, এই ডাষ্টবিনৰ অৰ্থটো আপোনালোকে ওলাই ল'ব। ডাষ্টবিনত কোনে ভোট পেলাব পাৰে সেই কথাটো আমাৰ বিটিআৰবাসী ৰাইজে জানে। সতীৰ্থতে BPF-ক ভাল পাই পেলাই কোনো ভোট দিয়া নাই, BPF-ক ডাষ্টবিন বুলি ভোটটো তাত পেলাইছে। ভাগ্য পৰীক্ষাৰ কাৰণে লটাৰীহে কাটিব লাগিব। ৰাজনীতিকত নহ'ব, সেইটো ৰাজনীতিকত আমি সকলোৱে ভাই আৰু আমি ভাই হ'লে NDA হৈ আমি অহা দিনতো আমি এনেকৈ যাম। मोनगायबो नोंथाङा गोबां बाथ्रा मिथिनो थाखाय नैबे 8474015053 जानबुं नम्बरनि गेजेरजों नोंथाङा फन खालामनानै मिथिनो हागोन।